এইটো আমাৰ মুনু 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 নমস্কাৰ আপোনালোক সকলোকে নমস্কাৰ জনাই মোৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো আদৰি ল'ব। আজি দুদিনমানৰ পৰা মোলৈ মেছেজ আহি আছে যে বাইদেউ ব্ৰুনৰ দুটামান ভিডিঅ' দিব লাগে। ব্ৰুনো মানে আমাৰ একেবাৰে আলাসৰ লাৰু, আমাৰ পৰিয়ালৰ গোটেইকেইটাৰে একেবাৰে প্ৰাণৰ প্ৰাণ আমাৰ মুনু, মই মুনু বুলি মাতোঁ। তাৰে ভিডিঅ' মই আগবঢ়াম, কিন্তু তাৰ আগতে আপোনালোকলৈ মই দুটামান ভিডিঅ' আগবঢ়াইছোঁ যিটো দেউতাকৰ লগত। দেউতাক সদায় নাথাকে, যেতিয়াই ডিউটিৰ পৰা আহে সেইদিনা তাৰ মৰমবোৰ আৰু দেউতাক যোৱাৰ পিছত তাৰ কেনেকুৱা হয়, ছোৱালীজনী যোৱাৰ পিছত তাৰ মনটো কেনেকুৱা হয়, মই তাকেই দেখুৱাবৰ কাৰণে দুটামান ভিডিঅ' মই মোৰ মোবাইলত বন্দী কৰিছিলোঁ। আজি আপোনালোকক মই তাকেই দেখাম। আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাব। আৰু যিসকল আজিকালিতো সকলোৰে ঘৰতেই থাকে, বহুত মৰমৰ হয় সিহঁত, গতিকে তেওঁলোকেই মোক মেছেজ কৰি আছে। মই আশা কৰিছোঁ তেওঁলোকে ভাল পাব। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকক মই অনুৰোধ কৰিছোঁ মোৰ পেজটো দীপাজ ব্লগ ফ'ল' কৰিব আৰু ইউটিউব চেনেল দীপাজ ব্লগ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন চাওঁ মুনুৰ সেই ভিডিঅ'কেইটা। আমাৰ মুনু কোচত উঠি গা ধুইছে দেই, কোচত উঠি গা ধুইছে। এয়া সি কোচত উঠি গা ধুৱে। এয়া আমাৰ মুনুক ভাত খুৱাই আছে। সি ইমানেই বদমাছ হ'ল, আজিকালি খুৱাই দিব লাগে। দেউতাকে তাক ভাত খুৱাই আছে। এয়া দেখিছেনে, সি খাবলৈ একেবাৰে মন নকৰে। তাক খুৱাই দিব লাগে, সদায় সদায় তাক খুৱাই দিব লাগে। একো বস্তুৱে সি নিজে নাখায়। সেয়া বৰষুণ আনিছে, বাহিৰলৈকে যাব নোৱাৰিব ন। গোসাঁইটো বৰষুণ আনিছে। ডাঙৰ বুলিহে সৰু পোৱালি হোৱাতে তাকো জেদ লাগিলে। মোৰ জেগাত বহি লৈ চা, মই খোজুৱাইছো। সেই বৰষুণ আনিছে, বৰষুণ আনিছে। দেউতাক অহাৰ লগে লগে তাৰ ইমান ফূৰ্তি, আৰু দেউতাক যেতিয়াই ডিউটিলৈ গুচি যায় সি এনেকৈ মন মাৰি শুই থাকে। মুনু, দেউতা ডিউটি গৈছে, দেউতা ডিউটি গৈছে, বা পৰীক্ষা দিব গৈছে দেই। মোৰ গোসাঁইটো আকৌ আহিব দেই, তোমালৈ চিপছ আনিব। এইটো আমাৰ মুনু। বহুত দুখ লাগে, মোৰ বহুত মনটো বেয়া লাগে। সি এনেকৈ দিনটো আজি শুই থাকিব। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি ভাল পাইছে মুনুৰ কাৰণে প্লিজ এটা লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।